নমস্কাৰ বন্ধু বান্ধৱীসকল, হেল্ল' জলিউড ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমাৰ নিজৰ বিষয়ে আলোচনা কৰিম। নিজৰ মানে মোৰ বিষয়ে নহয়, আপোনালোক সকলোৰে বিষয়ে, সমগ্ৰ মানৱ জাতিৰ বিষয়ে আলোচনা কৰিম। এই পৃথিৱীত মানৱ জাতি কেনেকৈ জন্ম হ'ল, মানৱ জাতি কেনেকৈ বিকাশ হ'ল, ভগৱানে মানুহ সৃষ্টি কৰা কথাটো কিমান দূৰ সত্য, এই সকলোবোৰ কথা জানাবলৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে যে আপোনাক কোনে জন্ম দিলে, তেতিয়া আপুনি ক'ব যে মোৰ মায়ে মোক জন্ম দিছে। যদি আপোনাক কোনোবাই প্ৰশ্ন কৰে আপোনাক কোনে সৃষ্টি কৰিলে, তেতিয়া আপুনি ক'ব যে ভগৱানে। আচলতে ভগৱানে মানুহ সৃষ্টি কৰিছিল জানো? বহুতে কয় যে পৃথিৱীত ভগৱান নাই। আচলতে মানুহক কোনে সৃষ্টি কৰিলে? কিবা এটাতো উৎস লাগিব য'ৰ পৰা মানুহ সৃষ্টি হ'ব। নিজে নিজেতো মানুহ সৃষ্টি হ'ব নোৱাৰে। আজি সেই উৎসটোৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত মানৱ সভ্যতাৰ ইমানেই বিকাশ হৈছে যে আজিৰ মানুহে চন্দ্ৰ পৰ্যন্ত যাব পাৰিছে, মংগল গ্ৰহ পৰ্যন্ত জীৱৰ সন্ধান পাইছে। এক কথাত ক'বলৈ গ'লে আজিৰ মানুহে নিজৰ ভৱিষ্যত নিজে গঢ় দিব পাৰে। কিন্তু সেই মানুহজনে তেওঁ ইতিহাসৰ বিষয়ে জনাটো প্ৰয়োজনীয়, কাৰণ সেই ইতিহাসৰ পৰাই তেওঁ বৰ্তমান আৰু ভৱিষ্যতলৈ যাব পাৰিছে বা পাৰিব। গতিকে পলম নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহৰ ইতিহাসৰ বিষয়ে জানিবলৈ হ'লে আমি দুটা দৃষ্টিকোণৰ পৰা কথাবোৰ আলোচনা কৰিব লাগিব। প্ৰথম দৃষ্টিকোণটো হৈছে বৈজ্ঞানিক দৃষ্টিকোণ আৰু দ্বিতীয়টো হৈছে আধ্যাত্মিক দৃষ্টিকোণ। দুটা দৃষ্টিকোণৰ পৰা কথাবোৰ এইভাৱে আলোচনা কৰিব লাগিব কাৰণ দুইটাৰ লগত এটাৰ লগত আনটো নিমিলে। দুয়োটাই বেলেগ বেলেগ মত প্ৰকাশ কৰিছে। প্ৰথমে আমি বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কথাবোৰ আলোচনা কৰোঁ আহক। মানুহে কয় যে বান্দৰৰ পৰা মানুহ সৃষ্টি হৈছিল, কিন্তু বান্দৰ কেনেকৈ সৃষ্টি হ'ল? প্ৰথমে সেই বিষয়টো জানো আহক। পৃথিৱীত প্ৰথমতে সমুদ্ৰত থকা জীৱসমূহ সৃষ্টি হৈছিল, পানীত থকা জীৱসমূহ সৃষ্টি হৈছিল, আৰু লাহে লাহে সেই জীৱসমূহে পানীৰ পৰা উঠি আহিবলৈ ধৰিলে, পানীৰ পৰা আঁতৰি স্থলত বসবাস কৰিবলৈ ল'লে। সময় আৰু পৰিৱেশ পৰিৱৰ্তন হোৱাৰ লগে লগে এই জীৱসমূহে নিজৰ দেহৰ আকৃতিও পৰিৱৰ্তন কৰিবলৈ ল'লে, আৰু যাৰ ফলস্বৰূপেই বান্দৰৰ দৰে জীৱসমূহ সৃষ্টি হ'ল। এই বান্দৰৰে এটা প্ৰজাতি অতি বুদ্ধিমান আছিল, যিয়ে দুটা ভৰিৰে খোজ কাঢ়িছিল আৰু তেওঁলোকৰ দুটা ভৰি খালী আছিল। এই খালী থকা ভৰি দুখন তেওঁলোকে বিভিন্ন কামত ব্যৱহাৰ কৰিছিল। নতুন নতুন সামগ্ৰী বনাবলৈ এই ভৰি দুখন ব্যৱহাৰ কৰিছিল। সময় আৰু পৰিৱেশ সলনি হোৱাৰ লগে লগে এই বান্দৰৰ প্ৰজাতিটোৰ দেহৰ আকাৰ আৰু গঠন সলনি হৈ মানুহৰ ৰূপ পালেগৈ। এতিয়া আমি আধ্যাত্মিক দৃষ্টিকোণৰ পৰা মানুহৰ উৎপত্তিৰ বিষয়ে জানো আহক। আধ্যাত্মিক ব্যাখ্যা অনুসৰি বান্দৰৰ পৰা মানুহ উৎপত্তি হোৱা নাই। বান্দৰ আৰু মানুহৰ উৎপত্তিৰ ভিন্নতা আছে। ধৰ্মৰ দৃষ্টিকোণৰ পৰা মানুহৰ সৃষ্টি ভগৱানৰ দ্বাৰা কৰা হৈছিল। এই পৃথিৱীলৈ যিজন ব্যক্তি প্ৰথমে আহিছিল তেওঁৰ পৰাই মানুহৰ উৎপত্তি হৈছে। এতিয়া প্ৰশ্ন আহিছে যে সেই ব্যক্তিজনৰ নাম কি? হিন্দু ধৰ্ম অনুসৰি সেই ব্যক্তিজনৰ নামাকৰণ কৰা হৈছে। সেই ব্যক্তিজনৰ নাম হৈছে মনু, যাৰ পৰাই মনুষ্যৰ নামটো মানৱ জাতিৰ উৎপত্তি হৈছে। সেই প্ৰথম ব্যক্তিজন পৃথিৱীত কেনেকৈ সৃষ্টি হ'ল তাৰ বিষয়ে জানো আহক। এখন পুৰণি গ্ৰন্থৰ অনুসৰি সেই প্ৰথম ব্যক্তিজনৰ সৃষ্টি ব্ৰহ্মাৰ দ্বাৰা কৰা হৈছিল। ব্ৰহ্মাই পৃথিৱীত মানুহ সৃষ্টি কৰিবলৈ দুজন ব্যক্তিৰ জন্ম দিছিল। এজন হৈছে নৰ আৰু আনজন হৈছে নাৰী। ব্ৰহ্মাই পৃথিৱীত মানুহ সৃষ্টি কৰিবলৈ যি দুজন নৰ আৰু নাৰীক সৃষ্টি কৰিছিল, সেই নৰজনৰ নাম হৈছে মনু আৰু নাৰীগৰাকীৰ নাম হৈছে শত্ৰুপা। মনু আৰু শত্ৰুপাৰ দ্বাৰাই এই পৃথিৱীত মানুহৰ বিকাশ হৈছিল। মানুহৰ উৎপত্তিক লৈ বৈজ্ঞানিক আৰু ধৰ্মগুৰুসকলৰ মাজত বিভিন্ন সময়ত তৰ্কাতৰ্কি হৈ থাকে। বিজ্ঞান আৰু ধৰ্মই নিজৰ নিজৰ বিচাৰধাৰাৰ জৰিয়তে মানৱ সংসাৰৰ উৎপত্তিৰ বিষয়ে তথ্য দিয়ে। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।